हेलो फ्रेंड्स, आज आको एटा नतुन जार्नी भिडिओ लई बर्तमान या मैं तिनसुकिया रेलवे स्टेशनत और यार प्राय यात्रा কৰিবলৈ ওলাইছো প্ৰয়াগৰাজৰ মহাকুম্ভলৈ বুলি। और आमार আজি এই জাৰ্নিটো হ'ব দুটা ভাগত, গতিকে আহকচোন আমি আগলৈ গৈ থাকো আৰু সেইদৰে আপোনালোকক আমাৰ এই জাৰ্নিটো দেখুৱাই যাম। बर्तमान आम तिनसुकिया रेलवे स्टेशनर भर और अपने देखिसे आज सांघातिक भीड़ रेलवे स्टेशन और ये रही है बर्तमान विवेक एक्सप्रेस डिब्रुगढ़ कन्याकुमारी। आमार यार पिछते आब कामरूप एक्सप्रेस। आम जाम कामरूप एक्सप्रेसत यार गुवाहाटीलेके कामाख्यालेके और कामाख्यार पर आमार काइले ट्रेन आछे 12:30 बजात नर्थ इस्ट। गतिके आमी एटा कामरूपत गुवाहाटी कामाख्यालेके जाम। गतिके आहकचोन गई थाकों। और या आमार ट्रेन आहि पाइसे कामरूप एक्सप्रेस डिब्रुगढ़ टू हावड़ा और এইখনতে आमी बर्तमान जाम गुवाहाटी कामाख्या स्टेशनলৈ বুলি। बोलक उठी जाऊँ डबाলৈ বুলি। आमार आजिर यात्रा हब कामरूप एक्सप्रेसर 3rd एसित और এইটোৱে आमार बार्थ। এয়া মোৰ লগৰ ৰাজেন্দ্ৰ বহি আছে। এইটো ডবাতে আমি যাম কামাখ্যালৈ। এয়া বৰ্তমান গুৱাহাটী পালোহি আমি আৰু অলপ পিছতে আমাৰ কামাখ্যা ষ্টেচন পামগৈ। আৰু এয়া এইটোৱে কামাখ্যা ষ্টেচন। আমি ইয়াতে নামি পেলাই বাহিৰত এখন হোটেলত অলপ ফ্ৰেছ হৈ পুনৰ যাত্ৰাৰ বাবে সাজু হৈছোঁ আৰু আমি আহি ষ্টেচন পাইছোঁহি পুনৰ কামাখ্যা ষ্টেচন। এতিয়া বৰ্তমান এয়া আমি কামাখ্যা ষ্টেচনত আৰু এয়া পিছফালে আমাৰ ট্ৰেইন লাগি আছে नर्थ इस्ट एक्सप्रेस कामाख्या तो आनंद विहार और এইখনতে আমি যাম এতিয়া প্ৰয়াগৰাজলৈ। এইখনেই ট্ৰেইন লাগি আছে। আমাৰ আজি টিকেট আছে 5 AC। এইটো বলক এতিয়া ভিতৰলৈ যাওঁ। আমি সোমাই আছোঁ জীৱনত প্ৰথমবাৰ 1st এচিত এয়া ভ্ৰমণ। আৰু আমাৰ কেবিনটো হৈছে এইটো F1415। এইটো আমাৰ কেবিন। এইটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকৰ কেবিনটো। এয়া ধুনীয়াকৈ দৰ্জা আছে, বন্ধ কৰি থৈ দিব পাৰি ইয়াত। আৰু এইটো পোৱাহেঁতেন মজা লাগিলেহেঁতেন, দুজন মানুহ সোমাই থাকিব পাৰি। আমি দুজন গুচি যাব পাৰি, কিন্তু ভাগ্য নাই, এইটো নাপালোঁ আজি। এইটো কুক বুলি কয়, কুক অকল ইয়াত দুজনেই থাকে। এয়া ঠিক 12:40 হোৱাৰ লগে লগে আমাৰ ট্ৰেইন ডিপাৰ্চাৰ হৈছে কামাখ্যা ষ্টেচনৰ পৰা। লাহে লাহে আমি আগবাঢ়িছোঁ প্ৰয়াগৰাজ মহাকুম্ভ মেলালৈ বুলি। এটা ধুনীয়া ষ্টেচন, দেৱালবোৰত ধুনীয়া ধুনীয়া পিকচাৰ অংকন কৰি থোৱা আছে। এয়া কেবিনটোত যিহেতু আমাৰ দুজনৰ বাহিৰে বৰ্তমান কোনো নাই, গতিকে আমি দুজনে চাহৰ জুতি লৈ লৈ বাহিৰৰ সুন্দৰ দৃশ্য উপভোগ কৰি আমাৰ যাত্ৰা কৰি
আছোঁ। আৰু আমি আহি বৰ্তমান NJP পাইছোঁহি, নিউ জলপাইগুৰি ষ্টেচন। ইয়াৰ পৰাই শিলিগুৰি, দাৰ্জিলিং আদিলৈ যাব পাৰি। আৰু এইফালে NJP পাৰ হোৱাৰ পিছত প্ৰত্যেকটো ষ্টেচনত আপোনালোকে দেখিছে মানুহৰ ভিৰ। আৰু এয়া চব প্ৰয়াগৰাজলৈ যাবলৈ প্ৰত্যেকটো ষ্টেচনতে এনেকুৱা ধৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ মানুহ এনেদৰে অপেক্ষাৰত ট্ৰেইনৰ বাবে। আৰু সকলোৰে গন্তব্যস্থান এটাই, প্ৰয়াগৰাজ কুম্ভ মেলা। এয়া দেখিছে আপোনালোকে কিমান মানুহ প্ৰত্যেকটো ষ্টেচনতে। প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা লেটকৈ আমি আহি দীনদয়াল উপাধ্যায় ষ্টেচন পাইছোঁহি। ইয়াত দেখিছে আপোনালোকে কেনেকুৱা মানুহৰ ভিৰ এইফালে প্লেটফৰ্মত। এইটো চব প্ৰয়াগৰাজ যোৱা মানুহে। প্ৰয়াগৰাজ জংচন সোমোৱাৰ আগে আগে ট্ৰেইনখন য'তে ত'তে ৰখাই গৈছে। আৰু ট্ৰেইনতে য'তেই ৰখাইছে তাতেই সেইদৰে ট্ৰেইনৰ পৰা মানুহবোৰ নামি গৈছে, যাতে তেওঁলোকে খোজকাঢ়িয়ে কুম্ভ মেলালৈ যাব পাৰে। আৰু এয়া দেখিছে আপোনালোকে গংগা নৈ দলঙৰ ওপৰৰ পৰা কুম্ভ মেলাৰ কিছু দৃশ্য। এইবোৰ টেণ্ট চিটি, এইবিলাক ওপৰৰ পৰা দেখিছে টেণ্টবোৰ। আৰু দেখিছে কিমান সুন্দৰ এক দৃশ্য মেলাৰ। আৰু সেইফালে সেয়া দেখিছে সংগমস্থলীত গা ধুবৰ কাৰণে নাৱেৰে মানুহবোৰ গৈ আছে। এয়া দলঙৰ ওপৰৰ পৰা লোৱা দৃশ্য। এট লাষ্ট আমি আহি পাইছোঁহি প্ৰয়াগৰাজ ষ্টেচন। চাৰি ঘণ্টা লেটকৈ। এয়া দেখিছে ষ্টেচনত নমাৰ লগে লগে মানুহৰ ভিৰ কেনেকুৱা, এক হুলস্থুলীয়া পৰিৱেশ। চাৰিওফালে কেৱল মানুহ। ষ্টেচনৰ পৰা আমি প্লেটফৰ্মৰ পৰা বাহিৰলৈ ওলাই গৈছোঁ। আৰু দেখিছে চাৰিওফালে আগে পিছে চবফালে কেৱল মানুহেই মানুহ। এয়া দূৰত চব তেনেদৰে এক লানি নিচিঙীয়া মানুহৰ ভিৰ।
সকলোৰে গন্তব্যস্থল কেৱল কুম্ভ মেলা। চব কেনেদৰে মানুহ আহিছে, এই ভিৰত আমিও ভিৰৰ লগে লগে গৈ আছোঁ খোজকাঢ়ি। চব কিমান মানুহ, দিনক দিনে মানুহ বাঢ়িছে। কোনোবাই যদি ভাবিছে কমিছে বুলি তেন্তে চব এয়া কিমান মানুহ আপোনালোকে এবাৰ চাই। প্লেটফৰ্মৰ পৰা ওলাই আমিও এখন টমটম লৈ আগবাঢ়িছোঁ কুম্ভ মেলাৰ স্থলীলৈ। এয়া দেখিছে খোজকাঢ়ি, অটো, টমটম যোনে য'তে পাইছে তেনেদৰে আগবাঢ়ি গৈ আছে মানুহে। চাৰিওফালে কেৱল মানুহৰ সোঁত। আৰু এইকেইদিন ইয়াত টমটমৱালাকেইটাৰ ৰাজত্ব চলিছে। মুখত যি দাম আহে তাকে কয়, গতিকে ইয়াত কোনো ৰেট বুলিবলৈ নাই। এয়া আমি ভিৰৰ মাজে মাজে গৈ আছোঁ। চাৰিওফালে কেৱল মানুহে মানুহ। নিজ চকুৰে নেদেখিলে হয়তো কোনো বিশ্বাস কৰিব নোৱাৰিব যে ইয়াত কিমান মানুহ আছে। কেমেৰাত দেখি বা ফটোত দেখি কোনো এক অনুমান লগোৱাটো সম্ভৱ নহয় যে ইয়াত কিমান মানুহ আছে। আৰু মই সঁচাকৈ নিজকে ধন্য মানিছোঁ যে মই আজি এনেকুৱা এটা অনুষ্ঠানলৈ আহিবলৈ মোৰ সৌভাগ্য হ'ল। গতিকে মই সঁচাই ধন্য মানিছোঁ নিজকে। আৰু এই কুম্ভ মেলাত আহি সঁচাকৈ ভাল লাগিছে। এইখন হৈছে কৌস্তভ দুৱাৰ, প্ৰথম গেট এইখনেই। আৰু ইয়াৰ পৰাই মেলা এৰিয়াটো আৰম্ভ হৈছে। এয়া দেখিছে আপোনালোকে কেনেদৰে মানুহৰ লানি নিচিঙা সোঁত। যিমান দূৰলৈকে চকু যায় কেৱল মানুহৰ বাহিৰে আৰু আপোনালোকে একো দেখা নাপায়। এফালে মানুহ গৈ আছে আৰু আহি আছে। অহা মানুহ কম, কাৰণ যিহেতু ওলোৱা ৰাস্তাটো আচলতে বেলেগ ফালৰ পৰা আছে। আৰু এইফালে এয়া কিনাৰে কিনাৰে মেলা, বিভিন্ন ধৰণৰ বস্তু উলিয়াইছে, মালা বা অন্য লাগতিয়াল বস্তু যেনেকৈ ধৰক পানী নিয়া জাৰ, গেলান, বটল আদি সকলো ইয়াত পোৱা যায়। আৰু এইখন দ্বিতীয় দুৱাৰ, নন্দী দুৱাৰ। ইয়াৰ পিছতে আৰু এখন দুৱাৰ আছে। এইবোৰ দেখিছে বিভিন্ন ঠাইৰ পৰা অহা যিসকল লোক আছে তেওঁলোকে ইয়াতে এনেদৰে টেণ্ট বনাই প্ৰায় ঢাকি লৈছে। সৰু সৰু টেণ্ট নিজাববীয়াকৈ বনাই লৈছে। বেছিভাগ এওঁলোকে ব্যৱসায় কৰিবলৈ অহা মানুহবোৰে ইয়াত টেণ্ট বনাই আছেহি। এইখিনিতে এটা কথা কওঁ যে আমাৰ অসমৰ প্ৰধানকৈ আমাৰ অসমীয়া মানুহখিনি আমি চিন্তা কৰোঁ, এই ইমান ভিৰত কেনেকৈ যাম, ইমান ভিৰ, ইমান মানুহ হ'ব, কষ্ট হ'ব। কিন্তু আপোনালোকে চাওক এয়া এইবিলাক বুঢ়া মানুহ, কিছুমান হুইল চেয়াৰত বহি বহি আহিছে, কিছুমান মানুহ খোজকাঢ়িব নোৱাৰা দাঙি আনিছে, কিন্তু আহিছে তেওঁলোক। কিন্তু আমাৰ মানুহখিনি প্ৰধানকৈ মই আমাৰ অসমীয়াখিনিৰ কথাই কৈছোঁ, আমাৰ ঘৰতে হওক বা লগৰকেইটা সদায় আমি এইটো আলোচনা কৰোঁ, ইমান ভিৰ কেনেকৈ যাম, ইমান মানুহ হ'ব, তাত ক'ত থাকিম, কি কৰিম, সেইবিলাক চিন্তা কৰি থাকোঁতে আমাৰ মানুহবোৰ অহা নাযায়। কিন্তু বাকী ৰাজ্যবোৰ বা সেইবিলাক চিন্তা নকৰে। তেওঁলোকে আস্থা, ধৰ্মৰ নামত যিটো আস্থা আছে তাৰ কাৰণে তেওঁলোকে যত কষ্ট কৰি হ'লেও আহে। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ প্ৰধানকৈ পাৰিলে আহিব লাগে, কাৰণ এইবোৰ সদায় পোৱা অনুষ্ঠান নহয়। প্ৰতি বছৰে সদায় এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ নহয়। 144 বছৰ পিছত হৈছে। গতিকে মই নিজকে এজন ভাগ্যৱান বুলিয়ে ভাবিছোঁ, যিহেতু মই হয়তো আৰু মোৰ জীৱনত দ্বিতীয়বাৰ নাপাম এনেকুৱা এটা সুবিধা। গতিকে সঁচাকৈ আজি মই নিজকে ধন্য মানিছোঁ যে এনেকুৱা এটা অনুষ্ঠানলৈ আজি আহিব পাৰিলোঁ। মই ওপৰত হেলিকপ্টাৰ, ইয়াত হেলিকপ্টাৰ সুবিধাও দিছে যাতে
মানুহে ওপৰৰ পৰা গোটেই মেলাৰ দৃশ্য উপভোগ কৰিব পাৰে। সংগম দুৱাৰ, ইয়াৰ পিছতেই ঘাটটো সকলোৱে স্নান কৰে। আৰু এইখিনিতে উত্তৰ প্ৰদেশ চৰকাৰ, যোগী তথা কেন্দ্ৰীয় চৰকাৰ, মোদী চৰকাৰক ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে ইমান এটা বৃহৎ অনুষ্ঠান ইমান সুচাৰুৰূপে ইমান শৃংখলাবদ্ধভাৱে আয়োজন কৰিছে। ইয়াত ইউ পি পুলিচ সঁচাই ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে ইমান মানুহ কেনেদৰে এক সুচাৰুৰূপে তেওঁলোকক আগবঢ়াই নিয়াত সফল হৈছে। গতিকে চাওক কি সুন্দৰ এক দৃশ্য। এয়া চাওক ঘাটত কিদৰে লাখ লাখ মানুহে গা ধুই আছে। ইয়াত সকলোৱে আহি ডুবকি লগাইছে। কেনেকুৱা সুন্দৰ দৃশ্য দেখিছে আপোনালোকে, কিমান মানুহ চাৰিওফালে কেৱল মানুহ, তাৰ ক'তো যাবলৈ সময় নাই, থিয় হ'বলৈ জেগা নাই। আপোনালোকে চব কেনেদৰে মানুহে খাই আছে। আৰু ইয়াত আহি সকলোৱে গা ধুইছে, কিন্তু মই যিহেতু গা ধুব নাপায় সেইবাবে মই দূৰৰ পৰাই গাত পানী ছটিয়াই আমাক সেৱা জনাইছোঁ যাতে উঠাই নধৰে। এইফালে যিসকলৰ গা ধুই হৈ গ'ল তেওঁলোকে ওলাই গৈছে মেলা সংগমস্থলীৰ পৰা, আৰু আমিও এইফালে আগবাঢ়িছোঁ। আগত এটা ব'টিং ক্লাব আছে, আমি চেষ্টা কৰিম যাতে তাত গৈ পেলাই যদি সুবিধা হয় তেতিয়াহ'লে ব'টিং কৰিম। আৰু ব'টিং মানে নাৱত উঠি আমি ত্ৰিবেণী সংগমলৈ যাবলৈ চেষ্টা কৰিম যদি হয়, কিন্তু পামগৈ যে আশা কম আছে, কাৰণ যেনেকুৱা ভিৰ হৈছে গতিকে তাত যে পাম আমাৰ আশা নাই। তথাপিও এইফালৰ পৰা চাওক, এইটো VIP এণ্ট্ৰি। এইবিলাকত আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ ইয়াত কাম নাই, কেৱল VIPবোৰৰ কাৰণে এণ্ট্ৰি। এইফালে চাৰিওফালে পুলিচ, ইয়াত বেলেগ মানুহক এইফালে এণ্ট্ৰি কৰিবলৈ নিদিয়া। সাধাৰণ মানুহৰ এইফালে কোনো কাম নাই। আৰু কুম্ভ মেলালৈ আহিছোঁ যেতিয়া ইয়াৰ পৰা চিন স্বৰূপে কিবা মালা বা ব্ৰেচলেট কিবা কিবি লৈ যাওঁ বুলি আমি ৰখিছোঁ ইয়াত। কামধেনু চেৰিটেবল ছ'চাইটিৰ ফালৰ পৰা ভাণ্ডাৰা চলি আছে। আৰু এইটো এয়া ৰিলায়েন্সৰ মুকেশ আম্বানীৰ ফালৰ পৰা ভাণ্ডাৰা চলি আছে। হাজাৰ হাজাৰ মানুহ ইয়াত ফ্ৰীতে খানা খুৱাই আছে তেওঁলোকে। আৰু এক দেখিছে আপোনালোকে কিমান মানুহে ইয়াত ডেইলি 24 ঘণ্টা ইয়াত তেওঁলোকে খুৱাই আছে মানুহক। আৰু এই মেলা পৰিসৰত জেগাই জেগাই বিভিন্ন সংস্থাৰ দ্বাৰা বিনামূলীয়া খাদ্য বিতৰণ হৈ আছে। যদি কোনোবাই বিচাৰে তেন্তে ইয়াত বিনা পইচাতে গোটেই দিনটো পেট ভৰাই খাব পাৰে। এইখিনিতে শেষত মোদী আৰু যোগীক ধন্যবাদ জনাই আমিও এয়া কুম্ভ মেলাৰ যি আমাৰ যাত্ৰা আছিল ইমানতে সামৰিছোঁ। এতিয়া আমি কুম্ভ মেলাৰ পৰা ওলাই গৈ আছোঁ আৰু গোটেই কুম্ভতে মূৰত এনেকৈ গামোচাখন মাৰি ঘূৰিলোঁ।
ভাবিছিলোঁ গামোচাখন দেখি কোনোবা অসমৰ মানুহে মাত দিয়ে নেকি বা কাৰোবাক লগ পাম নেকি, কিন্তু দুৰ্ভাগ্যবশতঃ এজনো নাপালোঁ অসমৰ মানুহ। গোটেই মেলাখন ঘূৰিলোঁ। এতিয়া আমি ওলাই আহিলোঁ, কাৰণ গধূলি আমাৰ ট্ৰেইন আছে 11টা বজাত আৰু অলপ সোনকালেই যাব লাগিব ষ্টেচনলৈ। ভিৰ হয়, গতিকে আৰু ইয়াত ঘূৰি থাকি লাভ নাই, ওলাই আহিছোঁ সেইবাবে। পুনৰ এয়া হোটেলৰ পৰা এখন টমটম লৈ আমি ৰেলৱে ষ্টেচনলৈ বুলি ওলাই আহিলোঁ।